কি কৰা ও পলাও খাই উঠি গেম খেলি আছো পলাও খাই উঠি ফিফা হা দে খেল খেল হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আপোনালোক সকলোকে হিন্দু হওক বা মুছলমানে হওক সকলোকে মোৰ ফালৰ পৰা ঈদৰ সকলোকে শুভেচ্ছা দিলোঁ এতিয়া আমি বনাম ঈদ উপলক্ষে পোলাও পেহী বনাই আছে কি পোলাও এইটো কি পোলাও চিকেন পোলাও বা চিকেন পোলাও খাম আমি তো চাব পাৰে তো এতিয়া মই আদা নহৰু গুচাওঁ অলপ মানে কথাটো এনে ধৰণৰ মানে আদা শেষ হৈছিল মই গম পোৱা নাছিলোঁ এতিয়া ওচৰৰ খুৰী এটা তাৰপিছত আদা লৈ আহিলোঁ এতিয়া আমাৰ চতৰ ওচৰত আহিছে অলপ সহায় কৰিব মুমন আৰু এতিয়া মই আদা এতিয়া কাটো মছলা মানে কথাটো এনে ধৰণৰ যে মাংসটো আমাৰ পাকঘৰত বনোৱা নাযায় বেলেগ এটা ৰুমত বনাই গৈছে মাংসটো ভিডিঅ' তাৰে পিছত এতিয়া আমাৰ দাদা ৰুমত বনাই আছে মাংসটো দাদা ৰুমক লৈকে যাই আছোঁ আমি চলো এইটো আমাৰ মাংস ৰান্ধনি বেংকৰ মেনেজাৰ তেল দিলি হা জলকীয়া এটা দিছোঁ মোহন আজি কি বনাইছে অলপতো খাবাই লাগে সব চাইনাজনো আছে মোৰ এখন সাপৰ ফ্ৰাম আছে অজগৰ সাপৰ ফ্ৰাম হয় নেকি কি কাটিম গোল নেমু আকৌ গোলকে নেমু কাট আৰু গোলকে পিঁয়াজ কাট বুজিব এতিয়া এই চাওক পোলাও ইজ ৰেডি জহা চাউলৰ পোলাও মই খাই কিনে অলপ চাম কেনে এতিয়া পোলাও হ'লে মই কি কৰি বুজাম ইমান সহজ হৈছে পোলাওখিনি মানে যদি সোৱাদটো ভিডিঅ'ত দেখাব পাৰিলোঁ হয় তেতিয়া মই দিলোঁ হয় নিশ্চয় কিন্তু এতিয়া সোৱাদটো দিব নোৱাৰি ফটোখনকে চাই লওঁ এই বেছি লৈ নাদিবি তই দম দিছা নেকি হা কিবা কৰিবি মোৰ পিয়া লাগছে গীতে ইমাক মাছছে খাবা দিও ভালকে দা ভালকে নাথাকিয়া কি যে খোৱা মুখ লগাই নাহাবি গীতে অতুলনীয় সোৱাদ অতুলনীয় সোৱাদ দিছ ইজ পোলাও অতুলনীয় সোৱাদ এতিয়ালৈকে চিকেন দিয়া নাই এতিয়ালৈকে দাদাই বনাই আছে এইবিলাক কি কিয় হয় বনোৱা চিকেন পোলাও খাওঁ আমি মেংগো জুচ এনেকৈ মজাকে লওঁ দিছে মোক চাব দে পুলিচ প্লেট কাটিম চাই দেই এতিয়া মাংস খবৰ ল'ব যাওঁ আমি মাংস হ'ল নে নাই পোলাও দিয়া মাংস মেইন অকমান গৰম পানী লৈ আহ হৈছে আমাৰ বহুত বস্তু আছে আজি কি কি আছে কলপাতত দিয়া হ'ব আমাৰ পোলাও তাৰপিছত লগতে চিকেন কাৰী তাৰপিছত লেমন আজি কি স্পেচিয়েল এইটো ঈদ স্পেচিয়েল
এইখিনিতে এটা কথা কওঁ, ঈদ যে অকল মুছলমানসকলে পালন কৰিব লাগে সেইটো নহয়, আমাৰ সকলোৱে একেলগে মিলিজুলি পালন কৰিব লাগে। মুছলমানে হওক বা হিন্দু হওক সকলোৱে মিলিজুলি সকলো উৎসৱ পালন কৰিব লাগে। আমি একেলগে যিহেতু ভাই ভনীৰ দৰে চব একেলগে পালন কৰিব লাগে চব। তো খাই আছে আৰু আমাৰ গ্ৰেভি আছে, লগত থাকে আছে গ্ৰেভি আৰু এনে কলৰ লগত খাওঁনি হ'লে শুকান। শুকান এইটো কি বোমা? শুকান দিছ ইজ ফ্ৰাই। আৰু গ্ৰেভিটোৰ কাৰণে আমাৰ মাংস মেৰিনেট কৰি থোৱা আছে। হয় হা মেৰিনেট কৰি থৈছে আৰু অমান আমাৰ ইয়াতে ধুনীয়া আছে নহয় লৈ আহোঁ আৰিতে ছিঙিম ধুনীয়া। কাৰণ আমি থাকোঁ চহৰত। চহৰত থাকে গাঁৱলীয়া মানুহ আমি প্ৰাউড টু বি গাঁৱলীয়া হ'ব লাগে সিহঁতে। এতিয়া আমাৰ ইয়াতে আছে এই আমাৰ ইয়াতে ঘৰতে ৰোৱা বকুল জ্বলা, ভোট জলকীয়া এইবিলাক। তাৰপিছত ইপিনে আছে পুদিনা। পুদিনা আছে এইপিনে আমাৰ এই চাহ ভোট জলকীয়া কিমান এই খাব পাৰে আপোনালোকে। ভোট জলকীয়া এয়া ৰচোন এটা লাগে না হচ্ছু। কোনবাক লাগিলে ক'ব। ভোট জলকীয়া এটা কি বস্তু? এইবিলাক চাওক কি ডাঙৰ ডাঙৰ বেলেগ বেলেগ প্ৰজাতিৰ আছে ভোট জলকীয়া আমাৰ ঘৰত ৰোৱা। এইটো চাওক এইটো বেলেগ। এইটো হৈছে পিঁয়াজৰ ঠাৰি। এ পাই গেলো দে বৌ। তো গাইছ পগলাটো গৈছে ছিঙিবলৈ। বিন্ধেও তো গাইছ আমি আৰু ইমান ধনী মানুহ নহয় না, DSLR নাই আমাৰ। আমি আর মিডিল ক্লাস ফ্যামিলি আৰু এটা বেলেগ বস্তু আছে ৰ'ব, জলকীয়া। মজা জলকীয়া এইটো। এইটো আপোনালোকে খালে জম্পুৰি মানে আপোনাৰ পেন পুৰিহে বাহিৰ হ'ব। তো বন্ধুসকল মোৰ ফালৰ পৰা মোৰ মুছলমান ভাই ভনীসকললৈ ঈদৰ শুভেচ্ছা কি জনালো। য়েছ ঈদ হেপী ঈদ মুবাৰক। হেপী ঈদ মুবাৰক। মেংগো জুচ খাব নেকি আপুনি? নাখাওঁ বহুত ভাল হৈছে। আমি ভোজপাত চোজপাতত একো নাখাওঁ, আমি খাম একেবাৰে দেশী ষ্টাইল। কি কি হ'ল কলপাত। ভালকে কওঁ কলপাত। কলপাত। তাৰপিছত মই যে কৈছিলো এইদিনা ব্লগটোত মোৰ ফেক্টৰী আছে, মানে মোৰ বহুত টকা। এয়া চেক দেখিছে জানো? এয়া চেক। এইটো এই মানে ভিখাৰীৰ মালিক ভিখাৰী সন্তান সভাপতি। এইটো চাব পাৰে চেক। দিছ ইজ ভিখাৰী সন্তান সভাপতি। গাইছ চুন দাদা আগে আগে যাই আছে, মই পিছে পিছে। এইটো হৈছে আমাৰ গাঁৱৰ হৰিণা। ই কেনেকৈ তিনি মানুহৰ দৰে বাচন ধুৱাই দেখ। ই মানে বাচনো ধুৱে। কি কাটবা গল কাটিব চাই বোলে গাইছ। কিবা গাইছে তাই হেৰিত সোমাই গ'ল। গাইছ আমাৰ বিখ্যাত দাওখন চাব নেকি? ডিম্পুৰ দৰে আমাৰো এখন বিখ্যাত দাও। আৰু ডিম্পু বৰুৱাৰ খান হ'ল আনবক্সিং কৰা দাও, বিখ্যাত দাও। ই মানে আগৰ জন্মত কেৰেটীয়া নাছিল, এই জন্মত ভালুক হৈ জন্ম লৈছে। এয়া চাওক আমাৰ কলপাতৰ বাগান। এই কল থক লাগছি গাইছ, খাব নেকি আপোনালোকে? গাইছ বাদ দিয়ক এইখন। আৰু আগত আছে ধুনীয়া ধুনীয়া কলপাত। মজাকে আপোনালোকে ভিডিঅ'টো চাই থাকক। মজা মজা ব্লগ। টোটেলি মাংসটো হ'ল ফাইনেলি। আমি এতিয়া কেমেৰা মই ধৰো। ভাত গাইছ ফ্ৰাই মাংসবিলাক খাই পেলালে গৰম। মই ভাবিছিলো পোলাও লগত খাম। গৰমটোৱে পিঁয়াজ আৰু নেমু পাই পুৰা চেপি কিনে খাই পেলালে।
ব্লগ বনালি সদায় ইনকে ধৰিব লাগে ইনকে। হা তেতিয়া পহটো পৰে মুখত বঢ়ে যাতে তলত লৈ আছে আন্ধাৰ হৈ থাকে না মুখখন দেখছে অলপ ওপৰত ল'ব লাগে বাছ যোৱা চো এতিয়া আমাৰ যিহেতু পাকঘৰত মাংস এলাও নাই সেইকাৰণে আমি বাহিৰতে খাওঁ মানে আমাৰ অকল ছাগলী মাংসটো চলে ভিতৰত আৰু হাঁহ ছাগলী মাংস আৰু হাঁহৰ মাংসটো পাকঘৰত চলে বাকী একো মাংস পাকঘৰত আৰু নচলে। পাৰতো চলে পাৰ পাৰতো বেছি নাখায় আমাৰ লোকেল মুৰ্গী চুৰ্গী আমি সেইকাৰণে বেছি খাওঁ ইমানটা নাখাওঁ আৰু আমি বেছিকৈ ব্ৰইলাৰ আৰু ছাগলী খাওঁ এটা প্লাষ্টিকৰ গিলাচ আছে লৈ এটা আজি ভ্লগ চোন এটা বনোৱাৰ মন আছিল নাছিল না হঠাৎ হৈ গ'ল ভ্লগটো বানালে ইচ্ছা নাছিল ইমান গৰমত তথাপিতো আৰু বানালো যিহেতু ঈদ আজি ঈদ স্পেচিয়েল কিবা এটা কৰিব ইচ্ছা নাই। ফাইনেলি পোলাও খালোঁ সাংঘাতিক গৰম পোলাও খালোঁ ফাইনেলি আমি পেট চেট ফুল হৈ গৈছে তো আজিলৈকে বাই বাই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফালৰ পৰা মোৰ সকলো বন্ধু বান্ধৱীলৈ ঈদৰ শুভেচ্ছা থাকিল বাই বাই।